ক্লাছ 9 মেথছৰ অনুশীলনী 1.3 কুৱেশ্যন নম্বৰ 1 আৰু 2 ইতিমধ্যে কৰিলোঁ। আজি কুৱেশ্যন নম্বৰ 3 কৰিম, পাৰিলে 4 কৰিম। কুৱেশ্যন নম্বৰ 3টো কি দিছে চোৱা, তলত দিয়াবিলাক p বাই q হিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা q not equal to 0। তাৰ মানে এই তলৰ সংখ্যাবিলাক কিহত দিছে, দশমিকত দিছে, প্ৰতিটো সংখ্যাতে দশমিক আছে। এতিয়া আমি এই সংখ্যাবিলাক p বাই q আকৃতি ভগ্নাংশ আকৃতিলৈ নিব লাগে। তাৰপিছত ভগ্নাংশ আকৃতিলৈ নিব লাগিব, কিন্তু ভগ্নাংশ হ'লে কি হ'ব, তলৰ হৰটো শূন্য হ'ব নোৱাৰিব, সেইকাৰণে দিছে q not equal to 0। এতিয়া চাবা আমি এইখিনি কেনেকৈ ভগ্নাংশ আকৃতিলৈ নিওঁ। প্ৰথমটো দিছে 0.6 ওপৰত বাৰ। এতিয়া যিকোনো সংখ্যা ভগ্নাংশ আকৃতিলৈ কেনেকৈ নিম বাৰু, এতিয়া চাবা, এতিয়া দুভাগৰ 1 লৈছোঁ, এইটো ভগ্নাংশত আছে হয় নাই, এইটো ভগ্নাংশত আছে, এইটো দশমিকলৈ নিলে 2য়ে 1ক ঘন কৰিব লাগিব, 2য়ে 1ক ঘন কৰিলে 0.5 হ'ব। এতিয়া আমি 0.5টোক দুভাগৰ 1লৈ নিব লাগে, এনেকুৱা হৈছে চিষ্টেমটো। এতিয়া আমি কৰিম এইখিনি। 3 নম্বৰৰ 1টো দিছে 0.6 ওপৰত বাৰ, 0.6 ওপৰত বাৰ দিয়া মানে কি 0.66666 অসংখ্য আছে, সেইকাৰণে আমি ডট দিছোঁ। এতিয়া আমি এইটো ধৰি ল'ম x = 0.666 দেই, এনেকৈ ধৰি ল'লোঁ। এতিয়া ইয়াৰ আমি 10x ল'ম। 10x মানে 10 পূৰণ x। 10x লোৱাৰ লগে লগে এটা 6 আগলৈ আহি যাব, এটা সংখ্যা আগলৈ আহিহে দশমিক বহিব, 6.666 তাৰপিছত আমি এইটো ইকুৱেশ্যন নম্বৰ 1 দিম, এইটো 2 দিম, 2 - 1 কৰিম। 2 - 1 কৰিলে কি হ'ব, 10x - x, 10x - x মানে 9x, আৰু এইটোৰ পৰা যদি এইটো বিয়োগ কৰোঁ কি হ'ব, আমি ইয়াত বিয়োগ কৰি চাওঁচোন, 6 এইটোৰ পৰাহে এইটো বিয়োগ কৰিছোঁ, 6.666 আৰু ইয়াত থাকিলে 0.666 এতিয়া বিয়োগ কৰিলে এইবিলাক চব 0 0 হৈ থাকিব হয়নে, আৰু ইয়াত কি থাকিব, 6 পৰা 0 গ'লে 6, তাৰমানে 6.00 তাৰমানে ইকুৱেল 6। x = 9টো এইফালে পূৰণ হৈ আছে, এই সোঁফালে গ'লে হৰণ হ'ব, 3 - 6 দুবাৰ গ'ল, 3 - 9 তিনিবাৰ গ'ল, x = 3/2 হ'ল। x = 3/2 হ'ল, তাৰমানে এইটোৱে থৈছিলোঁ ন, x = থৈছিলোঁ, তাৰমানে ইয়াৰ মানটো কি 0.612 মান 3/2, সেইটো p বাই q প্ৰকাশ আমাৰ হৈ গ'ল। এতিয়া আমি যে প্ৰথমটোত আমি x থৈ ল'লোঁ, পিছতো কি কাৰণে 10x থৈলোঁ, 100x থ'ব পাৰিলেহেঁতেন নহয় হয় নাই, তাৰ 10x হোৱাৰ কাৰণ আছে, কি কাৰণে ধৰিলোঁ, আমি মানে দুটা ইকুৱেশ্যন ল'ম, এটা ইকুৱেশ্যনৰ পৰা আনটো বিয়োগ কৰিলে আমি দশমিক নথকা সংখ্যা পাবলৈ আমি ট্ৰাই কৰিছোঁ, তেতিয়া আমাৰ কৰিবলৈ ভাল হ'ব দশমিক নথকা সংখ্যা। এতিয়া 10x ল'লে আমি দশমিক নথকা সংখ্যা পাম, এইটোৰ পৰা এইটো বিয়োগ কৰিলে ডাইৰেক্ট 6 পাম, দশমিক থকা সংখ্যা নাপাওঁ হয় নাই। আমাকতো ভগ্নাংশলৈ নিবলৈ কৈছে, ভগ্নাংশলৈ নিলে আকৌ দশমিক থাকিলে কেনেকৈ হ'ব, সেইকাৰণে 10x ধৰিলোঁ। পিছৰখিনি কৰি গ'লে বুজি পাবা। 2 নম্বৰটো কি দিছে, x = 0.47 বাৰ, বাৰটো অকল 7তহে আছে। গতিকে ইয়াৰ ভেলু কি লিখিব পাৰি, 0.47টো অসংখ্য আছে, ঠিক আছে। এতিয়া আমি ইয়াৰ কি ধৰিম, ইয়াৰ যদি আমি 10x ধৰোঁ, 10x ধৰিলে দশমিকটো এটা সংখ্যা আগলৈ গুচি আহিব, গতিকে 4.777 এনেকুৱা হ'ব। তাৰপিছত এতিয়া চোৱা, আমি দশমিকৰ পিছৰখিনি একে কৰিব লাগিব, তেতিয়াহে বিয়োগ কৰিলে একে হ'ব। ইয়াত আছে দশমিকৰ পিছত 0.477 এনেকৈ, আৰু ইয়াত আছে 777 এনেকৈ আছে, তাৰমানে এইটোৰ পৰা যদি এইটো বিয়োগ কৰোঁ, আমি দশমিকৰ পিছতো আৰু সংখ্যা পাম, আমাৰ দশমিকৰ পিছত আৰু সংখ্যা নালাগে, গম পাইছা। গতিকে আমি এইটোৰ পৰা এইটো বিয়োগ কৰিব নোৱাৰিম, বিয়োগ কৰিলে উত্তৰ নোলাব, গতিকে আমি 100x উলিয়াওঁচোন। 100x উলিয়ালে দুটা সংখ্যা আগলৈ আহিব, 100x, এই xটোৰহে 100, ঠিক আছে, গতিকে দুটা সংখ্যা আগলৈ আহিব, মানে 47.777 এতিয়া যদি আমি 100x - 10x কৰোঁ, এইটো ইকুৱেশ্যন নম্বৰ 1, এইটো ইকুৱেশ্যন নম্বৰ 2, ইকুৱেশ্যন নম্বৰ 2 - 1 যদি কৰোঁ, 100x - 10x কৰিলে 90x = 47, এই পিছৰটোতো বিয়োগ হৈ 0 হৈ যাব, দশমিকৰ পিছৰটো, অকল দশমিকৰ আগৰটো বিয়োগ কৰোঁ, 47ৰ পৰা 4 গ'লে কিমান থাকিব, 43 থাকিব, x = ওপৰত 43 তলত 90, বহুত সহজ হয় দেই, বহুত সহজ হয় কৰিবলৈ। অকল এটাই কাম, যিটো দিছে সেইটো x ধৰিবা, আৰু 10x ধৰি চাবা, 100x ধৰি চাবা, মুঠতে 10x 100x যিয়ে নধৰা লাগিলে এটা ইকুৱেশ্যনৰ পৰা আনটো ইকুৱেশ্যন বিয়োগ কৰিলে দশমিকৰ পিছৰ সংখ্যাখিনি, দশমিকৰ পিছত যাতে আমি একো সংখ্যা নাপাওঁ, মানে দশমিকৰ পিছৰখিনি একেই কৰিবা,
বুজি পাইছানে? এইটোতো দশমিকৰ পিছৰখিনি একেই কৰিছোঁ, তাৰপৰা বিয়োগ কৰিছোঁ, আৰু এইটোতো দশমিকৰ পিছৰখিনি একেই কৰিছোঁ, তাৰপৰা বিয়োগ কৰিছোঁ। 3 নম্বৰটো চাম। 3 নম্বৰটো দিছে 0.001, তাৰমানে x = 0.001 বাৰ। তাৰমানে ইয়াৰ ভেলু কি হয়? 0.001 0.001 0.001 এনেকৈ গৈ থাকিব ন। তাৰপিছত এতিয়া এইটোতো এক্সৰ ভেলু পালোঁ, দশমিকৰ পিছৰখিনি একেই কৰা। যদি আমি 10x লওঁ, 10xটো আমাৰ কামত নাহিব পাৰে, আমি বুজি পাবৰ কাৰণে লৈছোঁ। এটা সংখ্যা আগলৈ আহিব, তাৰমানে 0. এই শূন্যটো ইয়াত বহিব দশমিকটো, 0.01 0.01 আকৌ 0.01 এনেকুৱা হ'ব। তাৰমানে x আৰু 10xৰ দশমিকৰ পিছৰ সংখ্যাখিনি একেই হৈ থকা নাই, ঠিক আছেনে? এতিয়া আমি 100x লোৱাচোন। 100x ল'লে কি পাওঁ? দুটা সংখ্যা আগলৈ আহিব, মানে এইটো 1 2 দুটা সংখ্যা আগলৈ আহিব, মানে 0.1 0.01 0.01 এনেকুৱা হৈ থাকিব, হ'লনে? এতিয়াও মিলা নাই, গতিকে 1000x লোৱা। 1000x ল'লে তিনিটা সংখ্যা আগলৈ আহিব, 1 2 3, ইয়াত বহিব দশমিক, তাৰমানে 1.001 0.01 এনেকৈ গৈ থাকিব। এতিয়া কোনকেইটা দশমিকৰ পিছৰখিনি মিলিছে চোৱাচোন। এইটো মিলিছে 0.001 0.01, চব 0.01 আছে তাৰ পিছৰখিনি, গতিকে আমি এইটো ইকুৱেশ্যন আৰু এইটো ইকুৱেশ্যন ল'ম। এইকেইটা ইকুৱেশ্যন আচলতে কাম নাই, এইকেইটা ইকুৱেশ্যন বুজি পাবৰ কাৰণে মই লিখিলোঁ, আৰু তোমালোকক কনফিউজ লাগিলে লিখিও থ'ব পাৰা, কোনো কাটি দিব নোৱাৰে। গতিকে ইকুৱেশ্যন 2 - 1 কৰিম। ইকুৱেশ্যন 2 - 1 কৰা। 2 - 1 কৰাৰ লগে লগে 100x - 1x মানে 999x = 1 - 0 কিমান হ'ব? 1 হ'ব। ইকুৱেল টু x = ওপৰত থাকিলে 1, তলত থাকিলে 999, এইটোৱে আনচাৰ। 4টো দিছে 0.54 ওপৰত বাৰ, তাৰমানে x = ধৰি ল'ম 0.545454 etc. ইয়াত 10x উলিওৱা, 10x উলিয়ালে এটা সংখ্যা আগলৈ আহিব, 5.454545 এনেকৈ গৈ থাকিব ন। এতিয়া দশমিকৰ পিছৰখিনি একেই আছে জানো? নাই, ইয়াত আছে 54, ইয়াত আছে 45, মানে অকল এইটো মিলিলে নহ'ব, গোটেইটো মিলিব লাগিব। তাৰপিছত 100x উলিওৱা, 100x উলিয়ালে দুটা সংখ্যা পিছলৈ যোৱা, ইয়াত দশমিক বহিব, 54.5454 ... এতিয়া এইটো ইকুৱেশ্যন 1, এইটো ইকুৱেশ্যন 2, মাজৰ ইকুৱেশ্যনটো আমাৰ দৰকাৰেই নাই, ঠিক আছেনে? লিখি দিবা তোমালোকে, কাটিব নালাগে, নাকাটিলেও একো নহয়। গতিকে 2 - 1 কৰিম। ইকুৱেশ্যন 2 - ইকুৱেশ্যন 1, 10x - x গ'লে 99x = 54ৰ পৰা 0 গ'লে 54, আৰু এই পিছৰখিনিতো এনেও শূন্য ওলাব। বুজি পাইছানে নাই পোৱা ভগৱানেহে জানে দেই, মই ভাবিছোঁ বুজি পাইছা বুলি। এতিয়া এইটো কাটকুট যাব নেকি? যাব। 2টাকে 9 কাটকুট যাব। 9 কাটকুট যাব বুলি কেনেকৈ গম পালোঁ? সংখ্যাকেইটা যোগ কৰি চাম, সংখ্যাকেইটা অংককেইটা যোগ কৰি চাম। সংখ্যাকেইটা অংককেইটাৰ যোগফলক যদি 9ৰে হৰণ যায়, তেতিয়াহ'লে সংখ্যাটোকো 9ৰে হৰণ যাব। এতিয়া 54টো চোৱা, 5 × 4 = 9, 9 হ'ল নহয়, মানে 9ক 9ৰে হৰণ যায়, তাৰমানে 54কো 9ৰে হৰণ যায়। 9 - 9 = 18, 18ক 9ৰে হৰণ যায়, তাৰমানে 99কো 9ৰে হৰণ যায়। এতিয়া 9 × 6 = 54, তাৰপিছত এইটো 9 × 11 = 99, x = ওপৰত 6, তলত 11। বুজি পালা নাই বাৰু? পিছতো কৰোঁ। 5 নম্বৰটো আছে 0.59 বাৰ, বাৰটো তোমাৰ 9ৰ ওপৰত আছে। x = ধৰি ল'ম 0.599999 ... 10x উলিওৱা, এটা সংখ্যা আগলৈ আনা, 5.999 ... এইটো দশমিকৰ পিছত একেই আছেনে? নাই, একেই নাই। গতিকে 100x কৰা, দুটা সংখ্যা আগলৈ আনা, মানে 1 2, 59.999 ... গতিকে আমি কোন দুটা কামত আহিব? আমাৰ এইটো আৰু এইটো কামত আহিব। দশমিকৰ পিছত এইটো আৰু এইটোহে একেই আছে, এইটো 1 নম্বৰ ইকুৱেশ্যন, এইটো 2 নম্বৰ ইকুৱেশ্যন। এতিয়া 1 - 2 কৰা, 2 - 1 কৰা, ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিবা, নহ'লেতো মাইনাছত ওলাব। 59ৰ পৰা 5 গ'লে কিমান থাকিব? এইটো কৰি লোৱা, 100xৰ পৰা 10x গ'লে 90x, 59 - 5 মানে 54 হ'ব ন, 54 হ'ব। ইকুৱেল টু x = ওপৰত 54, তলত 90, 2টাকে 9ৰে হৰণ যায়, 9 × 6 = 54, 9 × 10 = 90, আকৌ 2ৰে হৰণ যায়,
2 3 গুণ 6 2 5 গুণ 10 তাৰমানে কি থাকিলে x ইকুৱেল টু ওপৰত 3 থাকিলে তলত 5 থাকিলে সহজ অংক একেবাৰে সহজ অংক 6 দিছে তোমাৰ 0.345 বাৰটো দিছে তোমাৰ 45 ওপৰত ধৰি লোৱা x ইকুৱেল টু 3 0.3454545 মানে য'ত বাৰ আছে সেইটোহে আমি বহাই যাম এতিয়া 10x উলিওৱা 10x উলিয়ালে তোমাৰ এটা সংখ্যা ইয়াত বহিব এটা সংখ্যা পাৰ হৈ দশমিক বহিব 3.4545 আচ্ছা গতিকে ইয়াৰ আৰু ইয়াৰ দশমিকৰ পিছৰখিনি মিলিছে জানো নাই মিলা নহয় গতিকে 100x কৰা 100x কৰিলে দুটা সংখ্যা আগলৈ আহিব 1 2 34 34.54 সৰি 34 ইয়াত কিবা খেলিমেলি লাগিছে নে এটা 34 হল নহয় পিছৰখিনি বহাইছো 54 54 গো 54 এনেকৈ যাব এতিয়া মিলিছে নেকি দশমিকৰ পিছৰ নাই মিলা গতিকে 100x সৰি 1000x কৰা 1000x ইকুৱেল টু তিনটা সংখ্যা আগলৈ যাব 1 2 3 345.345 হ'ল তাৰপৰা কি থাকিলে 4545 ন 4545 এতিয়া ক'ত মিলিছে চোৱা এইটো মিলিছে আৰু এইটো মিলিছে এইটো দশমিকৰ পিছত মিলিছে আৰু এইটো মিলিছে গতিকে আমাৰ বাকিবোৰৰ কাম নাই এইটো 1 নম্বৰ দিলো এইটো 2 নম্বৰ দিলো এতিয়া 2 - 1 কৰা 2 - 1 কৰিলে তোমাৰ 1000x - 10x মানে 990x ইকুৱেল টু 345 - 3 মানে 342 হ'ব সৰি এইটো 990 হে x ইকুৱেল টু ওপৰত 342 থাকিলে তলত থাকিলে 990 এতিয়া এই সংখ্যাটো এটা লঘিষ্ঠ আকাৰলৈ নিয়া কাটা 2এটো কাটন যাব কিন্তু 2এ কেলে কাটো 9এ কাটিলে বেছি সুবিধা হ'ব এইটো সংখ্যাকো 9এ হন যায় কেনেকৈ গম পালো অংককেইটা যোগ কৰা 2 4 6 6 3 9 9 9 যায় গতিকে সংখ্যাটোকো 9 যায় গতিকে 9 কাটা এইটো 9 প্ৰথমে 34ক চোৱা 9 3 গুণ 27 হল না 9 3 গুণ 27 লগে লগে 27 বা 34 হলে কিমান বেছি 28 29 30 31 32 33 34 7 বেছি গতিকে 7টো ইয়াত আছে বুলি ভাবা 7 ইয়াত থাকিলে 72 হ'ব 9 8 গুণ 72 ওপৰত 38 থাকিলে আৰু তলত 9 কাটা 9 এবাৰ আৰু 0 ঠিক আছে নে ওপৰত থাকিলে 38 তলত থাকিলে 110 এতিয়াও লঘিষ্ঠ আকাৰলৈ নিব পাৰিবা নহয় 2 থেকে 2 যাব 2 8 19 বাৰ যাব 2 এটো 55 যাব গতিকে x ইকুৱেল টু ওপৰত 19 তলত 55 ইমান বুজি পালে হ'ব দেই পিছৰটো কৰা 8 নে 7 নম্বৰ 7 নম্বৰটো তোমাৰ দিছে 32.1235 বাৰটো তোমাৰ দিছে 35 ওপৰত গতিকে ধৰি লোৱা x ইকুৱেল টু 32.1235 10x এটা সংখ্যা আগলৈ দশমিকটো পাৰ কৰি নিয়া 32 এটা সংখ্যা আগলৈ মিলে ইয়াত বহিব 2 35 নাই দশমিকৰ পিছৰখিনি মিলিছে জানো নাই মিলা নহয় গতিকে 100x কৰা 100x কৰাৰ লগে লগে দুটা সংখ্যাৰ পিছলৈ দশমিকটো গুচি যাব এটা দুটা ইয়াত বহিব 32.12.35 এতিয়াও দশমিকৰ পিছৰখিনি নাই মিলা গতিকে 1000x কৰা 1000x কৰিলে তিনটা সংখ্যা পিছলৈ যাব 1 এই দুটা সংখ্যা আগতো অলৰেডি আছে হয় নাই তাৰ পিছত তিনটা সংখ্যা 1 2 3 123.35 মিলিছে নেকি কিবা নাই মিলা তাৰমানে 10,000x কৰা 10,000xত কেইটা শূন্য আছে 1 2 3 4 গতিকে চাৰিটা সংখ্যা পিছলৈ নিয়া 1 2 3 4 ইয়াত বহিব দশমিক ইয়াত বহিলে 32.123.35 দশমিকৰ পিছত কোন কেইটা মিলিছে এইটো মিলিছে এইটোৰ লগত তোমাৰ এইটো মিলিছে গতিকে এইটো ইকুৱেশ্যন নম্বৰ 1 দিয়া এইটো ইকুৱেশ্যন নম্বৰ 2 দিয়া এই বাকি কেইটা তোমাৰ মিনিংলেছ কাম নাই এতিয়া তুমি কাটি নিদিলেও হ'ব দেই এতিয়া 2 - 1 কৰা 1000xৰ পৰা 100x গ'লে তোমাৰ 2 - 1 9900x 1000x - 100x 9900x
তাৰপিছত এইটোৰ পৰা এইটো বিয়োগ কৰা, এইটো সংখ্যাৰ পৰা এইটো সংখ্যা বিয়োগ কৰা। এইটো সংখ্যা কি আছে 3 2 1 2 3 5। ইয়াৰ পৰা বিয়োগ কৰা 3 2 1 2 3 2 1 2। 5 পৰা 2 গ'লে 3, 3 পৰা 1 গ'লে 2, 2 পৰা 2 গ'লে 0। তাৰপিছত ইয়াত তোমাৰ 11 পৰা 3 গ'লে 8। তাৰপৰা ইয়াত থাকিলে তোমাৰ 1, ইয়াত থাকিলে 3। তাৰমানে কিমান পালোঁ 31802 তাৰপিছত তোমাৰ এক্সটো ইয়াত থাকি যাব, ওপৰৰ সংখ্যাটো ওপৰত যাব 31802 তলত থাকিব 9900। এইটো তোমাৰ পাবলগীয়া উত্তৰ। যদি লঘিষ্ঠ আকাৰলৈ নিব পাৰে নিব পাৰা, কিন্তু এইটো লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰি। গতিকে এতিয়া পিছৰটো কৰোঁ 8 নম্বৰ। এইটো কৰি ভিডিঅ' শেষ কৰিম মই। 8 নম্বৰটো দিয়া আছে 0.37 বাৰ। এতিয়া x = 0.3777 ... 10x কৰা, এটা সংখ্যা পিছলৈ দশমিক নিয়া 3.777 ... মিলা নাই দশমিকৰ পিছৰখিনি, গতিকে 100x কৰা, দুটা সংখ্যা পিছলৈ নিয়া, এটা দুটা 37.777 ... এইটো আৰু এইটো মিলিলে নাই? মিলিলে। গতিকে এইটো 1 নম্বৰ ইকুৱেশ্যন, এইটো 2 নম্বৰ ইকুৱেশ্যন। 2 - 1 কৰা, 100ৰ পৰা 10 গ'লে 90x এই ৰ'বা কাট কৰিছে। 100ৰ পৰা 10 গ'লে তোমাৰ 90x = 37ৰ পৰা 3 গ'লে তোমাৰ 7ৰ পৰা 4 গ'লে 7ৰ পৰা 3 গ'লে 4, মানে 34। তাৰপিছত x = ওপৰত 34, তলত 90। দুইটাকে 2য়ে কাটা, 2য়ে 34ক 17 বাৰ, 2য়ে ইয়াক তোমাৰ 45 বাৰ গ'ল। তাৰমানে x = কিমান থাকিলে? ওপৰত থাকিলে 17, তলত থাকিলে 45। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কিবা বুজি নাপালে কমেণ্ট কৰিব পাৰা। আশা কৰিছোঁ বুজি পাইছা দেই।